তো গাইছ ইয়াক বোলে এটা ছটা লাগে এই গৰমত এতিয়া মই ক'ত ছটা বিচাৰি যাম Tell you things you won't believe above the sky. হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানে ৰাতিপুৱা ই ডিষ্টাৰ্ব দি থাকে তো মই আপোনাৰ লগত দেখুৱাই নাছিলোঁ ধনী ষ্টিকাৰটো লৈছিলোঁ আৰু এইফালে লাডাখৰ ষ্টিকাৰ লগাইছোঁ নেক্সট লেভেলটো লগাইছোঁ মানে আছিল আগতে মোবাইলত আছিল চ' এতিয়া মানে ৰাতিপুৱা শুই উঠি মানে এতিয়া এটা পৰীক্ষা আছিল তাক পৰীক্ষা থৈ আহি এই ইয়াক আনিব গৈছিলোঁ ইয়াৰ এটা ভিডিঅ' আছে আপোনালোকক মই দেখাই আছোঁ গাড়ীৰ লগতে কি ডান্স কৰে এতিয়া মানে আমাৰ প্লেনটো হ'ল এনেকুৱা সুৰজিত আছে স্কুলত মানে আৰ্টৰ স্কুলত আছে মানে সি মানে আজি চা নাই কাৰণে সি ক্লাছ কৰি আছে তো সি হোৱাৰ পিছত মানে সি ফ্ৰী হোৱাৰ পিছত আমি গুৱাহাটী গুচি যাম মানে দুটামান বস্তু আনিব লাগে পূজাৰ তো গুৱাহাটীৰ পৰা অহাৰ পিছত গুৱাহাটী আনিব যাব লগা আছে চ' আপোনালোক আজিৰ দিনটোত দেখাইছোঁ আজি এইটো ব্লগ মই আজি কৰিছোঁ 7 তাৰিখ কালি আপোনালোকে 8 তাৰিখে এইটো ব্লগ ডাইৰেক্ট পাই যাব ৰাতিপুৱা তো আৰু অহাকালিতো কি যায় তো আমি এতিয়া ফাইনেলি আহি পালোঁ ৰজনৰ ঘাট ইফালে আছে আমি এতিয়া পাৰ হৈ যাওঁ পইচা কিন্তু মোৰ লগত নাই উকুৰাই দিব নে কি খুৰা পইচা আছে নাই তাতে মই 105টা মেছেজ পঠাইছোঁ হয় নেকি এই পইচাটো নিদিবি দে তো বলক এই ৰূপৈ যাই আছে আমি সদায় দেখা পাওঁ ৰূপৈ যাই আছে বলক তো আমি আহি গুৱাহাটী পাই গ'লোঁ ফাইনেলি নেকি ফেঞ্চি বজাৰ ঘাটত নুমি গ'লোঁ এতিয়া ইয়াৰ মানে আৰ্টৰ কিবা দুটামান বস্তু কিনিব লগা আছে বোলে সেইকেইটা লৈ লওঁ কোৱালিটি বম আছে চ' এতিয়া যাওঁ প্ৰথম পাণ বজাৰ যাওঁ ইয়াৰ বস্তুকেইটা লওঁ তাৰে পিছত আমি পূজাৰ বস্তু ল'ম আপোনালোককো দেখাম চব বোলো তো আমি ক'লে কিয় নহ'ম হা সোধক এই ৰ'দত হে এইখিনি তোৰে মোৰতো হাফ স্পটিং পিন্ধি আছোঁ গাইছ ইও হাফ স্পটিং পিন্ধি আছে আমি গাইছ এইটো কাৰণে ক'লা জীৱনটো আমাৰ অথ লাগিছে নেকি আজি ৰবিবাৰ নহয় কিতাপৰ দোকানবিলাক বন্ধ থাকে ফুৰোতে চব ক'লা আমাৰ আমি ক'লা তথাপিও মানে আমাৰ যিটো আছে নেকি চব বলক ইয়াৰ বস্তুবিলাক লওঁ তো আমি এতিয়া পাণবজাৰৰ পৰা ডাইৰেক্ট ফেঞ্চি গৈ আছোঁ ইফালে ইয়াৰ মানে দুটা কেনভাছ কিনিব লগা আছিল মানে কিবা আৰ্টৰ কাৰণে চ' যাই আছোঁ আৰু আজি ৰবিবাৰ নাই কোনো খালী আৰু এনেকুৱা গৰম ধূলা বহুত তো বলক কিতাও দেখাই আছোঁ তো গাইছ ইয়াক বোলে এটা ছটা লাগে এই গৰমত এতিয়া মই ক'ত ছটা বিচাৰি যাওঁ এই খুৰা মোৰ পেন চাচোন পেন আৰু এটা চোলা এটা ল'ব লাগিব তো ইফালে মালা লৈ ল'লোঁ 21ডাল আছে আৰু চাওঁ সেইটো পলিথিন ক'ত ইফালে নহয় চৰি ইয়াতে মালা আছে 21ডাল ইয়াতে পদুম ফুল আছে 110টা আৰু 110টা দেখি আৰু পাত আছে চ' এইখিনি লৈ ল'লোঁ আৰু ই এযোৰ জোতা ল'লে মই দুটা তেনেহ'লে আমি কিয় সোমাইছোঁ নল'লি মানে মই বুজি পোৱা নাই ইয়াতে কি কৈছোঁ মই ক'ব নোৱাৰোঁ মই ফেনটো লৈছিলোঁ তো এইখিনিয়ে আৰু এতিয়া আমি বঢ়িয়া কৰি গৈ থাকোঁ ঘৰত যাই পেলাই দেখাম স্পটিংটো আৰু কি সেইখন যাব নে এইখন যাব হা সিখন যাব চাগে তো এইফালে আমাৰ পেণ্ডেল লগা হৈ গ'ল গোটেইখিনি চাগে হোৱা নাই সেইটো চাইডে এখন চাগে স্কিন কিবা কিবি থাকিব চ' এইডাল বাছা গুচাই যাব আজি ৰাতি কামখিনি হ'ব চকীও অনা হৈ গ'ল আমি এতিয়া জাষ্ট গোসাঁনীখিনি আনিব লাগে আৰু ইফালে কলপুলি কিবা একদম শিপাৰপে লাগে দেই কলপুলি এনেকুৱা কল লগা অলপমানো যাতে সেই নহয় সেনেকুৱা টাইপৰ কিবা বহুত নিয়ম আছে আৰু আমি গুৱাহাটীৰ পৰা আহি পেলাই অলপ ফ্ৰেছ হ'লোঁ গা চা ধুই অলপ মানে এনেই ৰেষ্ট ল'লোঁ লৈ এতিয়া আমি গোসাঁনী আনিব যাম প্ৰায় এতিয়া 7:30 বাজি গ'লে আমি 5টা বজাত যাম চাগে ত' গোৰে এতিয়া গা ধুব দিছে দেখাই আছোঁ আপোনালোকক আৰু দাদাটো আছিল অলপ এনেকুৱা কথা পাতিলোঁ ভিডিঅ' কৰা নহয় আৰু মোবাইলটো চাৰ্জত দিলোঁ ত' এতিয়া বলক আৰু দি আছোঁ পূজা লাগছে এইটো বজাৰ পিছৰ পৰা পূজা লাগিছে চব কুল দিবা ডাঙৰ আগত ৰখি আছে বহুত টাইম হ'ল মানে সিহঁতক মই কৈছিলোঁ কুল দিব ওলাব 4:30 বজাত এতিয়া বাজি গ'ল প্ৰায় 5টা বাজি গ'ল চ' অলপ দেৰি হ'ল আৰু উপায় নাই তথাপিও মানে যাবতো লাগিবই মানে ৰ'দটো বহুত দি আছে সেইটো কাৰণে এতিয়া যোৱা হোৱা নাই চ' এইফালে টেষ্টিং মাৰি আছে কি বাকী দেখাই আছোঁ তো আমি গোটেইবিলাক যাবলৈ ৰেডি গোসাঁনী আনিব ইফালে দাদা আছে বঢ়িয়া আইজা বল এই এতিয়া মানে অলপ ফূৰ্তি কৰিলোঁ মানে ভিডিঅ' মোবাইল নাই মাতটো পূৰা ভাঙি গ'ল চ' যাই আছোঁ
তো এইফালে আমাৰ এতিয়া মূৰ্তি লৈ হৈ গ'ল এতিয়া এইটোক ভালদৰে ধৰি পেলাই ঘৰত লৈ যোৱাহে কথা চ' বেছি ভিডিঅ' নবনাওঁ এতিয়া এইটোক ধৰোঁ আৰু ঘৰলৈকে যাই থাকোঁ তো গাইছ এটা কাম বেয়া হৈ গ'ল মানে এই অলপ মানে সেই হৈ গ'ল হাতখন ভাঙি গ'ল এইটো আছে হাত থৈ দিছোঁ চব ভাঙি গ'ল এতিয়া যায়ে লগাব লাগিব তো যিহেতু মানে মূৰ্তিটোৰ হাতখন ভাঙে এতিয়া মানে আকৌ আমিনগাঁও গৈ আছোঁ তাৰে মানুহ এটাক লৈ আহোঁ লৈ আহি পেলাই মানে তেওঁ আঠা লগাই দিব তাৰপিছত ৰং চং মাৰি মানে আজিয়ে গোটেইখিনি ক্লিয়াৰ কৰি দিব নহ'লে আকৌ কালিলৈকে অলপ প্ৰব্লেম হৈ যাব মানে চ' তেহেঁতক লৈ আহোঁ বোলক তো এইফালে বিশ্বকৰ্মা বাবাক বনাই আছে কাৰণ বিশ্বকৰ্মা পূজা যিহেতু আগতীয়াকৈ আহিব এইফালে পূৰা লাইন বাই লাইন পূৰা আছে আৰু এইফালে এনেকৈ মূৰ্তিবিলাক আছে আৰু দুৰ্গা গোঁসানী মানে আমাৰ গোঁসানী এইটো নহয় এইটোৰ নিচিনা মানে অলপ ছেইম এনেকৈ শিৱটো ডাঙৰকৈ দিছে এইটোৰ নিচিনা এনেকৈ ছেইম মানে গোঁসানী বনাই আছে চ' এইফালে এইবিলাক আছে কৃষ্ণ আৰু ৰাধা এনেকুৱাকৈ আছে আৰু বিভিন্ন অঁ কেইটামান ওপৰতো আছে সেনেকৈ আৰু ব'লক তো গাছ এই চাওক ৰাতি এটা বাজিল এই অংকুৰত ধৰি মানে এতিয়ালৈ খোৱাই হোৱা নাই সেই লাইট চলি আছে ফেন বন্ধ কৰি দিয়ে কিবা কৰি দিয়ে নাচি আছে ৰ'ব গাছ এই উৎপাত ইয়াৰ এইবিলাক কৰি আছে এই ফেনখন বন্ধ কৰি দিয়ে কিবা কৰি দিয়ে Your life, live your dream.